अजगर जिबौ नोंथाङा नुबा गिखांनाय फैगोन। मोनाबिलिनि समाव सन्तेश्वर बर'नि न'आव बोखांनो मोन्दों बे मासे गिदिर जिबौखौ। उदालगुरि जिल्लायाव सासे सुबुंनि न'आव 10 किल'ग्रामसो लिरथायनि मासे अजगर जिबौ मोन्दों। थांनाय सानखालि मोनाबिलि 8:30 रिंगासो समाव उदालगुरि जिल्लानि सिङाव थानाय 4 नं बनगुराम गामिनि थागिबि सन्तेश्वर बर'नि न'खराव बोखांनो मोन्दोंमोन बे अजगर जिबौखौ। न'खर बिगोमाया फोरमायनाय बायदिब्ला थांनाय मंगलबार सानावबो बे अजगर जिबौखौ बारिनि साखाथियाव थानाय हाग्राबारियावनो नुनाय जादोंमोन। दिनै जिबौखौ हमनो मोननायनि उनाव साखाथियाव थानाय एसएसबि हान्जानो खौरां हरना बिथांमोननो गथायनाय जायो। खुलुमबाय। तारमाने लाइन तार सिङি আছিল तारमाने सिङি थाङাত লাইন তারটো তারমানে মই উঠাব খুজি আছিলোঁ। উঠাব খুজি থাকোঁতে তাৰপাছতে এই দুজন ভাগিন আহি পালা। আহি পাই এই ওচৰতে আছে আৰু মানে পোষ্টৰ লগতে লাগি আছিল। হয়তো ফাৰ্ষ্ট টাইমত আছিলে আৰু হয়তো মোৰ এনেকৈ হাবি চাবি এনেকৈ খুচা খুচি কৰি থকাৰ অৱস্থাত বস্তুটো অলপ ছাইড হৈ গ'ল। ছাইড হৈ যোৱাৰ পিছত তাৰমানে সিফালে আৰু পকী ৰাস্তা আছে। পকী ৰাস্তাৰ ফালে যাব নোৱাৰিল, গাড়ীও আপ ডাউন হৈ আছে। তাৰপিছত আকৌ নেক্সট ঘূৰি আহিল কিজানি। ঘূৰি অহাৰ পিছত আমাৰ এই ভাগিন দুজনে দেখা পালা লাইট মাৰি দিওঁতে এই সাপ এইটো সাপ বুলি ক'লে। তাৰপাছত এনেকৈ চাব যাওঁতে মানে হয় সঁচাকৈ সাপ। তাৰপিছত এই লেজটো বাকীখিনি গোটেই ভিতৰত সোমাই গ'ল জংঘল ভিতৰত। মানে লেজটোত ধৰি ভাগিনে খুব জোৰে টান মাৰিল। টান মাৰোঁতে ইমান জোৰী বস্তু মানে একদম ভিতৰত একদম সোমাই গ'ল আৰু টানি ৰাখিব নোৱাৰিল। তাৰপাছতে সেনেকৈ কৰি এই লাইট মাৰোঁতে কিবা কৰোঁতে এনেকৈ হেৰি কৰে অলপ একজোপা জংঘলত আছিল। জংঘলৰ পৰা এনেই ফালে বাৰীৰ ফালে আকৌ সোমাই আহিল। সোমাই অহাৰ পিছত আকৌ ওচৰতে গাহৰি পোৱালি আছিল কিবা 3টা। তাৰ সেইফালে এনেকৈ আহিল আৰু আহি পেলাই আকৌ মোৰ বাৰীতে সোমালেহি। সোমাই আকৌ ধুনীয়াকৈ এনেকৈ থাকিল। থকাৰ পাছতে বহুত মানে ভাবিলোঁ কেনেকৈনো ধৰিব। তাৰপিছত এনেকুৱা মানে সাহসীয়াল আমাৰ এই ভাগিন দুজন মানে একদম এনেকৈ ধৰিলে যায়। তাৰপিছত এনেকুৱা অসুবিধা জাগাটো এনেকৈ ডাউন। তাৰপাছত তাতে ধৰি ৰাখিব নোৱাৰিল। মানে একদম ফুচ কৰি পেলাই এনেকৈ চাউণ্ড দি পেলাই তাৰ পৰা ওলাই গ'ল। ওলাই যোৱাৰ পিছত আৰু যাবতো পৰা নাই। তথাপিতো আকৌ এনেকৈ যাই পেলাই অলপ টাৰ্ণিং লৈ পেলাই টাৰ্ণিং লোৱাৰ পিছত আকৌ আমি কিবা এটা লাঠি লৈ মাথাটোত আমাৰ এই আৰু এজনে ভাগিনে এনেকৈ হেঁচি ধৰিল। হেঁচি ধৰাৰ পিছত আকৌ এই ভাগিনে মই বস্তা লৈ আন বুলি কোৱাত বস্তা লৈ গ'লোঁ। বস্তা লৈ যোৱাৰ পিছত এই ভাগিনে আকৌ মাথাত ডিঙিত ধৰি পেলাই বস্তুটো তাৰ পৰা উদ্ধাৰ কৰি লৈ আহিল আৰু আমাৰ এই বাথৌ মন্দিৰ ঘৰৰ মন্দিৰতে। তাৰপিছত আমিও নাইছিলোঁ। আমাৰ এই মাজু চুলিটো আছিল মানে সেই গেট আছিল। গেটৰ সেইফালেদি সোমাই আকৌ গেটৰ সেইফালেদি ওলাই আহি বস্তুটো ইয়াতে থাকিল। বহুত দিন থাকিলে মঙলবাৰৰ পৰা আছে আৰু এইখিনিতে আশে পাশে আৰু তাতে খুব চৰাই যিকোনো বস্তুবিলাক তাৰমানে কোনোবা সময়ত তাৰমানে খুব চিঞৰি উঠে। মানে আমি ভাবোঁ এনে কিবা কিবি ওলায় এনেকৈ মানে, কিন্তু এনেকৈ যে মানে অজগৰ সাপ যে ইয়াতে সোমাই আছে মানে সেইটো আমি নাজানো। আৰু আজিয়ে কিবাকৈ এই কাৰেণ্টৰ কিবা কামত হেৰি হৈ থাকোঁতে তেনেকৈ মানে বস্তুটো হয় তাৰমানে লগে মানে জনোৱা হ'ল। মানে আমাৰ ভাগিনহঁতে ফোন কৰিল, এফালে কণ্টেক্ট কৰিল মানে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ কৰোঁ। তাৰপিছত সেইফালে মানে কণ্টেক্ট নহ'ল। আমাৰ ইয়াতে আকৌ আমাৰ SSB থকাৰ কাৰণে হয়তো ইয়াতে আমাৰ আকৌ এজন ভাগিনে মানে সি ইফালে কণ্টেক্ট কৰি দিলে আৰু তাৰমানে সেনেকৈ আৰু বস্তুটো নেও কৰি আছিল। মানে কাকো নিব দিয়া হোৱা নাই বস্তুটো। মানে সেই চকত লৈ যাওঁ ক'ত চাৰিআলিত লৈ যাওঁ বুলি এনেকৈ মানে বস্তুটো ধৰিল। যেতিয়া ইফালে কণ্টেক্ট কৰাৰ পিছত বস্তুটো মানে ভালকৈ কৰি ৰাখিছোঁ আৰু সেইখিনিয়ে আৰু ক'ব লাগে। আমি SSB কেম্পৰ পৰা আহিছোঁ। গতিকে গাঁৱত এটা অজগৰ সাপ ধৰা বুলি আমাক SSB কেম্পত প্ৰথমতে ইনফৰ্ম কৰিলে। ইনফৰ্ম কৰাত আমি ফৰেষ্ট অফিচত কণ্টেক্ট কৰিলোঁ। ফৰেষ্ট অফিচত মানুহ নাই বুলি ক'লে। আমি SSB কেম্পৰ পৰা দুইজনে আমি বাইক লৈ বস্তুটো চাব আহিলোঁ। আমি চাব অহাত আমি দেখিলোঁ বস্তুটো বেছি ডাঙৰ নহয়, নৰ্মেলে হয়। গতিকে আমি সেইখিনি পূৰা পাৰ্টিটোক আমি লগত নানিলোঁ।
গতিকে আমি দুইজনে আমি ৰিচিভ কৰি লৈ বস্তুটো কেম্পত আমি ৰাখি কালি ৰাতিপুৱাই ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি হেণ্ডঅভাৰ কৰি দিম এইটো লাখ ভাগ 12 কিলো ধৰক 10-12 কিলো মতলব 10-12 কিলো লাখ ভাগ 10-12 কিলো হ'ব আৰু ইয়াতে গাঁৱতে জানামতে আমি অলপ এই মুৰ্গী হাঁহ পোৱালি কিছুমান এইবিলাক খায় গতিকে যে হঠাতে দেখা পালে ধৰি আমাক খবৰ কৰাৰ পাছত আমি দুজনে আহি বস্তু ৰিচিভ কৰি লৈ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক জমা কৰি দিম